দেউতা, এয়াই আছিল তোমাৰ লগত শেষ দেখা। মনলৈ অহাই নাছিল তুমি যে আমাক এৰি থৈ যাবা। এয়াই আছিল মোৰ শেষ দেখা। এয়াই মই তোমাক শেষবাৰৰ কাৰণে চুইছিলোঁ আৰু তুমি যাবৰ দিনা মোক নোকোৱাকৈ গুচি গ'লা। মই তোমাক শেষবাৰ মুখখনিও চাবলৈ নাপালোঁ। মই যে দূৰত থাকোঁ দেউতা, তোমাৰ ওচৰলৈ আহোঁ বুলিও মই আহিব নোৱাৰিলোঁ। ক্ষমা কৰি দিবা মোক। আমাক অকলশৰীয়া কৰি এৰি থৈ গ'লা। সৰুতে আমাক কৈছিলা মানুহ মৰিলে তৰা হয় বুলি, আৰু সেয়াই ভাবি লৈছোঁ। আৰু এয়া দেখিছা ইমান ঠাণ্ডাটো ভকত বৈষ্ণৱসকলে তোমাৰ আত্মাৰ সদগতিৰ কাৰণে নাম প্ৰসংগ কৰিছে। আৰু এয়া দেখিছা ভকত বৈষ্ণৱসকলে গায়ন বায়নেৰে তোমাৰ আত্মাৰ সদগতি কামনা কৰিছে। তুমি বৰ সহজ সৰল আছিলা, বহুত কষ্টেৰে আমাক ডাঙৰ দীঘল কৰিছিলা। আমি তোমাক একোৱেই দিব নোৱাৰিলোঁ। ক্ষমা কৰি দিবা দেউতা। মনটোৱে মানি ল'বই পৰা নাই তুমি যে নাই। তুমি আমাৰ মাজত সদায় থাকিবা, সদায়ে থাকিবা আমাৰ মনৰ মাজত। তোমাৰ অবিহনে আজি 11টা দিন পাৰ কৰিছোঁ। তুমি যেন পৰম পিতাৰ ওচৰত স্থান পোৱা তাৰে কামনা কৰিছোঁ। তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক দেউতা। আমাৰ পৰিয়ালবৰ্গ তথা আত্মীয় স্বজন, লগতে বৈষ্ণৱপ্ৰাণ ভকত বাপ আই মাতৃসকলে আমাৰ দেউতাৰ স্বাৰ্থভাগী সুকলমে আগবঢ়াই নিয়াৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। দেউতা, তুমিতো আমাক চায়ে আছা। য'তেই আছা তুমি ভালদৰে থাকিবা আৰু আমাক আশীৰ্বাদ কৰিবা, আমি যাতে শুদ্ধ পথেৰে আগুৱাই যাব পাৰোঁ। তোমাক সদায় জীয়াই ৰাখিম আমাৰ মনৰ মাজত। কৃষ্ণ।